এভৰিৱান কি খবৰ আপোনালোকৰ মোৰ ভালেই আৰু এতিয়া যাবলৈ ওলাইছোঁ গুৱাহাটীলৈ অলপ আগতে ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ কিন্তু অকণমান অসুবিধা হোৱাৰ বাবে ভিডিঅ' কৰিব নোৱাৰিলোঁ মই গ'লোঁ টিকেট কাউণ্টাৰত আৰু ইমাৰ্জেঞ্চিত বিচাৰিবলগীয়া হ'ল টিকেটটো সেইবাবে অকণমান দিগদাৰ হ'ল মানে পোৱা নাই বহুত দেৰিলৈকে ৱেইট কৰি আছোঁ সেইবাবে মানে লেটেই হৈ গ'ল ভিডিঅ'টো ষ্টাৰ্ট কৰা ফাইনেলি মই টিকেট পালোঁ আৰু এতিয়া বিশেষ এটা কামৰ বাবে মই গুৱাহাটী যাব ওলাইছোঁ আৰু চাই থাকিব এতিয়া বাজিছে 9 আৰু অলপ পিছতে গাড়ী আহি পাবহি মোৰ ৰুমৰ ফ্ৰণ্টেদিয়ে যাব এতিয়া ঠিক আছে বাৰু পিছত লগ পাই থাকিম আপোনালোকক চাওক ৰেডি হৈ গ'লো ইফালে বেগ ৰেডি বেছি দিনৰ কাৰণে নাই ওলোৱা খুব দুদিন হ'ব আৰু দুদিনৰ কাৰণে ওলাইছোঁ সেইবাবে ইমান বেছি কাপোৰ কানি নাই লোৱা ৰাতি এই কাৰণেই ওলাইছোঁ যাবলৈ কাৰণ দিনটো ডিউটি কৰিলোঁ আৰু ডিউটি কৰি বাচি গ'ল মোৰ এটা দিন মানে ৰাতি গুচি যাব পাৰিম তেতিয়া আৰু দিনটো ডিউটি কৰি খুব ভাগৰ লাগি আছে আৰু ৰাতি শুই শুই গৈ থাকিব পাৰিম এনেকৈ আৰু ৰাস্তাত কিমান ভিডিঅ' কৰিব পাৰোঁ নোৱাৰোঁ নাজানো মই দেখাম বাৰু যিমানখিনি পাৰোঁ আৰু মোৰ কি জানে ইমানকেইটা ভিডিঅ' বনালোঁ যদিও মই ভিতৰতেই বনালোঁ আৰু বাহিৰত বেছিকৈ মই ভিডিঅ' বনাব নোৱাৰোঁ কাৰণ মোৰ খুব লাজ লাগে আৰু মানুহে চাই থাকিলে মই ফটো এখনকে উঠিবলৈ মানে লাজ পাওঁ টাইম হৈ গ'ল গৈ থাকোঁ এতিয়া আৰু যিমান যি হ'লেও ৰুমটো যেনেকুৱাই নহওক ৰুমটো মেইন হয় আৰু এতিয়া এনেকৈ চাৰিওফালে খিচিং মিচিংকৈ যাবলৈ ওলাইছোঁ আহিহে এইবিলাক ঠিক কৰিম আৰু ঠিক আছে বাহিৰত গৈ আপোনালোকক লগ পাই আছোঁ তলাটো লগাই লওঁ 9:30ত গাড়ী আহিব মই অকণমান সোনকালে ওলাই আহিলোঁ ৰুমৰ পৰা আৰু একাপ কফিকে খাই আছোঁ গাড়ী অহালৈকে আৰু ফাইনেলি গাড়ী আহি পালেহি ময়ো নিজৰ চিটত বহি ল'লোঁ এতিয়া যাত্ৰা আৰম্ভ কৰিম আহি পাই গ'লোহি জখলাবন্ধা আৰু জখলাবন্ধাত ইয়াৰ ৰুটি খাবলৈ লৈছোঁ কাৰণ ভোকো লাগিছে আৰু ৰাস্তাত ভিডিঅ' নকৰিলোৱে বহুত টোপনি ধৰিলে যিহেতু ডিউটি কৰি ডাইৰেক্ট আহিছোঁ ভাগৰ লাগিছিলে আৰু খাই বৈ বাহিৰত ওলাই ইফালে সিফালে এনেই ঘূৰি আছোঁ কাৰণ বাছখনটো আধা ঘণ্টা ৰখিবই আৰু এতিয়া মই ভিডিঅ' নকৰোঁ আৰু একেবাৰে ৰাতিপুৱাহে ভিডিঅ' কৰিম ঠিক আছে গৈ থাকোঁ এতিয়া পালোহি গণেশগুৰি আৰু গণেশগুৰিৰ পৰা হোটেল গৈ আছোঁ তাৰপিছত ফ্ৰেছ হৈ আপোনালোকক লগ পাই আছোঁ ৰাতিপুৱা পৰিৱেশটো অকণমান দেখাই দিছোঁ গণেশগুৰিৰ উঠিছোঁহে শুই উঠি গা ধুলোঁ গা ধুই আকৌ একেযোৰ কাপোৰকে পিন্ধি ল'লোঁ অকণমান এতিয়া ওলাই যাওঁ আৰু ক'ত ক'তনো যাওঁ আপোনালোকক দেখাই গৈ থাকিম চাই থাকিব বিদুৰ ভাই চাবলৈ আহিছোঁ আজি 6টা বজাৰ পৰা আৰম্ভ হ'ব গধূলি 3 নম্বৰ লাইনটো হয়নে ইমান ধুনীয়াকৈ চাই থকা চিনেমাখন বন্ধ কৰি দিবলগীয়া হ'ল আৰু বহুত হুলস্থুল হৈছে মই সেইখিনি মিউট কৰি দিলোঁ আৰু কি কাৰণে হুলস্থুল হৈছে আৰু চিনেমাখন বন্ধ কৰি দিলে সেইখিনি মই পিছত কৈ আছোঁ আপোনালোকক আজি এতিয়া চিনেমা বন্ধই হৈ গ'ল পইচা ঘূৰাই দিম বুলি কৈছে এতিয়া দিয়ে নে নিদিয়ে জানো পইচা ঘূৰাই দিলে আকৌ কাইলৈ আহি চাব লাগিব আৰু যদি সময় পাওঁ চিনেমাখন বন্ধ কৰি দিয়াৰ কাৰণটো হৈছে মানুহবোৰৰ হুলস্থুল হৈছিল এচিৰ কাৰণে আৰু এচি একেবাৰে কাম নাই কৰা আৰু ফাইনেলি পইচাটো ঘূৰাই দিলে
চবেই পইচা ঘূৰাই ঘূৰাই লৈছে। এতিয়া মনটো ভাল লাগি গৈছে, আকৌ ফিল্মখন চলিব বুলি কৈছে। যিমান AC কাম কৰিলেও নকৰিলেও চাই যাওঁ আৰু, কাৰণ সময়ৰ বহুত অভাৱ হয়, পটককৈ আকৌ চাব নোৱাৰিম। বিহুৱেই কঙালী হৈ আহিছে, এই মাঘৰ বিহুটো যেন আমাৰ ভোগালী হৈ পৰে প্ৰভু। চিনেমাখনৰ এইটো একেবাৰে শেষৰটো চিন, আৰু ময়ো ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিম। মোৰ ভিডিঅ'টো একেবাৰে সৰু হোৱাৰ বাবে মই মোৰ দুটামান ফটোকে লগাই দিলোঁ শেষত। এইকেইটা মই তাতেই উঠিছিলোঁ ফটো। আৰু মোৰ এই ব্লগটো চাই আপোনালোকে কেনে পালে তলত কমেণ্ট কৰি জনাব। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। আৰু এটা নেক্সট ব্লগৰ সৈতে আপোনালোকৰ মাজত আহি আছোঁ, চাই থাকিব। শুভৰাত্ৰি।